এনকে হ'ব বুলি ভাবাই নাছিলোঁ। ৰমেনে আজি আৰু একবাৰ এই প্ৰশ্ন এটা লৈ আহিছে, সেইটো হৈছে 103 আৰু 96 পূৰণ কেনেকৈ কৰিব পাৰি একে বুদ্ধি লৈ। আগৰ যিকেইটা কৈছিলোঁ সেই একেধৰণে বুদ্ধি কৰি। তেনেহ'লে ৰমেনক আমি আৰু একবাৰ কৈছোঁ, ৰমেন চাই ল, এই কাগজখিলা চাই ল, এই কাগজখিলা যেনেকৈ আছে সেনেকৈ কৰিবি। এতিয়া 103 আৰু এই 96 ইয়াতে লৈ ল'লোঁ, আৰু এই আগৰ নিচিনাকৈ এতিয়া এই গোটেই এইখিনি শেষকলৈকে চাই থাকিবি ৰমেন, আৰু এই ভিডিঅ'টো মানে শেষকলৈকে চাই থাকিবি, আৰু এই হেৰিটো ছাবস্ক্ৰাইব কৰি ল'বি। আৰু এই গোটেই কথাখিনি আৰু ডেছক্ৰিপশ্যনত ভালকৈ লিখি দিয়া আছে, সেইখিনি চাই ল'লে চবেই বুজি পাবি। তেনেহ'লে 103 আৰু 96 ইয়াতে লিখলোঁ, আৰু এই মাজত 100টো লিখলোঁ। 103 আৰু 100ৰ মাজৰ পাৰ্থক্য 3, আৰু এইটো 96 আৰু 100ৰ মাজৰ পাৰ্থক্য 4। এতিয়া এই 4 আৰু 3 পূৰণ কৰিলোঁ, 4 3 গুণ 12। এতিয়া কিন্তু এটা কথা হৈছে কি, এটা নম্বৰ 100তকৈ বেছি, এটা নম্বৰ 100তকৈ সৰু। এনে ক্ষেত্ৰত এই 12টো 100ৰ পৰা মাইনাছ কৰি ল'ম। এই 12টো 100ৰ পৰা মাইনাছ কৰি ল'লে কিমান থাকিব? 88 থাকিব। আৰু এইবাৰ আমি কি কৰিম, এই 103ৰ পৰা এই 4ৰ লগত আৰু এটা 1 একেলগে মাইনাছ কৰিম। মাইনাছ কৰিলে কিমান হ'ল? 98। এই 98 আৰু এই 88 একেলগে লিখি দিলে 98888, এইটো হ'ব এৰে পূৰণ ফল। তেনেহ'লে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে।